মোৰ নাম কাজলী চাংমা। মই জুবিন পাপাক মানে 2014 চনত লগ পাইছিলোঁ। তেতিয়াই লগ পোৱা আৰু তাৰপিছত হোষ্টেলত যোৱাৰ পিছত মানে NGOত যোৱাৰ পিছত তাৰপিছৰ পৰা 14 চনৰ পৰা 19 চনত লগ পালোঁ আৰু গুৱাহাটীত মানে কাম কৰিব আহিছিলোঁ। মানে মানুহে মোক ঠগাই লৈ আনিছিলে। 1 মাহৰ কাৰণে বুলি আনিছিলে। তাৰপিছত 1 মাহৰ বুলি কৈ মোক 1 মাহ হৈ যোৱাৰ পিছত মই ঘৰ যাম বুলি কওঁতে অহা সপ্তাহ পঠাম, কালি পঠাম, শুকুৰবাৰে পঠাম, এনেকা কৰি কৰি মোক 9 মাহ থৈ দিলে তাত। সদায় মই কৈ থাকোঁ যে ঘৰ যাম বুলি। তো এনেকা নপঠায় আৰু তাত বহুতখিনি কথা আছে মানে অত্যাচাৰ মানে ট্ৰাফিকিং বুলি কয়। মই ওলাই আহিলোঁ পলাই, এদিন ৰাতি মানে পলাই আহোঁতে জুবিন পাপাই চাগে কৰবাৰ পৰা প্ৰগ্ৰাম কৰি আহি থাকোঁতে মই মাজনিশা ৰাতি মানে ৰাস্তাত ওলাই যাওঁতে দীঘলী পুখুৰীৰ পৰা দৌৰি মই চান্দমাৰি পাই গ'লোঁ। চান্দমাৰিৰ পৰা মেইন ৰোডত মই থিয় হৈ মানে সহায় মানে পুলিচ থানাটো বিচাৰিছিলোঁ ক'ত আছে বুলি। তো সেই থানাটো বিচাৰি ইফালে কৰোঁতে মানে 2টা নে 3টা গাড়ী মানে সেইফালে পৰা আহিছে। তো এনেকুৱা হওঁতে মই বাকীখিনি ইমান মন কৰা নাই, পুলিচৰ জীপখিনি মন কৰিছোঁ। তো পুলিচখিনি আহি আছে মোক সহায় কৰিব বুলি মই হাত উঠালোঁ। তো এই হাত উঠাওঁতে মানে জুবিন পাপাই মোক মন কৰিলে। ইমান মাজনিশা ৰাতি মানে এই সৰু ছোৱালীজনী কি কৰি আছে মানে ৰাস্তাত বুলি। তো সেইমতে এই গাড়ী ঘূৰাব দিলে, গাড়ীটো ঘূৰা বুলি। সেই গাড়ীটো ঘূৰাই মানে অপজিট ছাইডত মই আছিলোঁ, এইফালে আহিলে এই সময়ত মোক অকণমান ভয়ো লাগিছিলে, প্লাছ অকণমান পুলিচৰ জীপখিনি চাই অকণমান মানে সাহসো পাইছিলে। তো এনেকুৱা হওঁতে জুবিন পাপাৰ গাড়ীটো ঢেৰ মিউজিচিয়ান আছে মানে ইহঁতৰ লগত প্ৰগ্ৰাম কৰাবিলাক। তো অকণমান ইহঁতক সেইটো কাৰাভেনত আছিলে, পাপাৰ যিটো আগত ভেনত ট্ৰেভেল কৰিছিলে যে সেইটোত। তো সেইটো দেখি মোক অকণমান ভয় লাগিছিলে মানে চবখিনি ল'ৰা ছৰা এক খোপা। তেতিয়া মানে জুবিন পাপাক দেখা নাছিলোঁ মই। তাৰপিছত গাড়ীটো ঘূৰাই মোৰ সন্মুখতে আহি পোৱাৰ লগে লগে মই দেখা পালোঁ যে খিৰিকী চিটত মানে জুবিন পাপা আছিলে। তাৰপিছত মই দেখি মানে আচৰিত পালোঁ, জুবিন বুলি ক'লোঁ। সেই তেতিয়াই ই ক'লে মই জুবিন, কি হ'ল বুলি ক'লে। তেতিয়া তথাপিও মানে মোৰ এনেকুৱা হৈ গ'ল যে কি হ'ল নহ'ল মোক মানে সহায়হে লাগে। তো জুবিন পাপাৰ গাড়ীটো বাদ দি মই পুলিচৰ জীপখিনিত গৈছিলোঁ। তাত গ'লে ইহঁতক দাদা মোক সহায় লাগে, মই ঘৰ যাব বিচাৰোঁ, মোক ঘৰ পঠাই দিয়ক। তেতিয়া ক'লে সহায় কৰিমেই, দাদাৰ ওচৰত যাওক বুলি ক'লে মোক। ইহঁতে উল্টা মোক আৰু সেই গাড়ীটোৰ সন্মুখত পঠালে। তো আকৌ মই গ'লোঁ, তেতিয়া জুবিন পাপাই মোক সুধিলে যে তুমি